everyone, welcome back to my channel. আৰু আজি মই আহিছো বিয়া খাবলে সো ভাবিলো ভিডিও এটা বনাই লওঁ আৰু আমি বিয়া খাব আহিছো লংকাৰ ফালে আৰু হুমালুহি এতিয়া পেহিহঁতৰ স্কুলত পেহিহঁতে ইয়াতে চাকৰি কৰি গৈছিলে 10 বছৰ সো ভাবিলো হুমাই যাওঁ স্কুলখনত আৰু স্কুলখনৰ পৰিৱেশটো আপোনালোকক দেখুৱাম ইয়াতে প্ৰায়ভাগ লোকেল এৰিয়া কাৰ্বি মানুহ হয় সো চাই থাকিব ভিডিওটো বিয়াৰ ফালে আহি থাকোতে ৰাস্তাতে আমি সোমালো এয়া শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত আৰু য'ত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ বনোৱা হৈ আছে ভাবিলো চাই যাওঁ সোমাই সো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো কেনেকুৱা পাইছে পৰিৱেশটো কমেন্ট কৰিবচোন আপোনালোককো লৈ যাওঁ আৰু আমাৰ গাঁৱৰ ৰাস আপোনালোকক দেখুৱাম কেনেকুৱা পাই কমেন্ট কৰি জনাব তেন্তে বলক মোৰ লগত আৰু এইফালে মানুহৰ ভিৰ চাওকচোন কাৰণটো হ'ল আজি আছে আমাৰ ইয়াতে লৰা ৰাস আৰু ছোৱালী ৰাসৰ পিছতে লৰা ৰাসো ইয়াতে অনুষ্ঠিত কৰা হয় প্ৰতি বছৰে আমাৰ গাঁৱত সো আমি প্ৰতি বছৰে চাবলৈ আহোঁ যিহেতুকে যোৱাবাৰ হোৱা নাছিলে আৰু এবাৰ সেইকাৰণে বহুত মানুহৰ ভিৰ হৈছে
আঁতৰি যাবলগীয়া হৈছে তাৰ বাবে সমূহ ৰাইজৰ ওচৰত কেঞ্চাৰ আঞ্চলিক উৎসৱ